আজি হৈছে বিশ্বকৰ্মা পূজা। হেমুৰণীসকল কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। পূজা বুলি মানে অকণমান চাফ চিকুণ কৰিছোঁ। মোৰ বাচন্তিখনকো আজি ধুম ধুনীয়াকৈ। তাৰপিছত এইফালে গেছটো অকণমান চাফা কৰিছোঁ। এইফালে দেউতাও মানে চাফ চিকুণ কৰি আছে নিজৰ যা যোগাৰবোৰ। তাৰপিছত ধুই মেলি অকণমান ৰ'দত দিলোঁ। আৰু আপোনালোকে আমাৰ ঘৰৰ মেকুৰীজনীক চিনি পায়নে? যদি মোৰ ভিডিঅ' চাই থাকে নিশ্চয় চিনি পায়। মেকুৰীজনীক মাতি আছোঁ, কিবা বেয়া পাইছে নেকি, অহাই নাছিল। তাৰপিছত যেনিবা আহিল। তাৰপিছত লাহেকৈ ময়ো গা পা ধুলোঁ। এইফালে দেউতাই প্ৰসাদৰ যা যোগাৰ কৰি আছে আৰু ময়ো মোৰ বাচন্তিখনক বাকী গোটেইকেইখনক আৰু সেৱা কৰিলোঁ। বাচন্তিখনক ক'লোঁ যে এই বছৰটো ভালে ভালে যায়, যাতে ধুনীয়াকৈ কলেজ যাব পাৰোঁ, সকলো কামতে যাতে লগ দিয়ে। তাৰপিছত মেকুৰীজনীকো অকণমান সেৱা চেৱা কৰিলোঁ। আৰু এনেদৰে মালাডাল যে সেইদিনা আনিছিলোঁ মই নিজেই পিন্ধি ল'লোঁ, ৰ'বক ক'তো দিয়া নাই। কেনেকুৱা পাইছে কমেণ্টত জনাবচোন। তাৰপিছত প্ৰসাদ খালোঁ আৰু আপোনালোককো খাব নেকি? অলপ খাওঁ।